প্ৰিয় দৰ্শক, শ্ৰীকৃষ্ণৰ যাত্ৰালৈ আপোনাক স্বাগতম জনাইছোঁ। হে কৃষ্ণ, আজি এই ভাষণ শুনা সকলো ভক্তৰ জীৱনত আপোনাৰ আশীৰ্বাদ থাকক আৰু প্ৰতিটো অসুবিধা দূৰ হওক। গতিকে বন্ধুসকল, পলম নকৰাকৈ শ্ৰীকৃষ্ণৰ অমৃত শিক্ষাৰ এই বিস্ময়কৰ যাত্ৰা আৰম্ভ কৰোঁ আহক। শ্ৰীকৃষ্ণই কৈছে যে যদি আপুনি সুখী হ'ব বিচাৰে তেন্তে আপোনাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জীৱনৰ সিদ্ধান্ত লওক। পৃথিৱীখনলৈ চাই সিদ্ধান্ত লোৱাসকল অসুখী হৈয়ে থাকে। কোনোবাই যিয়ে নহওক কেৱল নিজকে শান্ত কৰি ৰাখক, কাৰণ সূৰ্যৰ ৰশ্মি যিমানেই প্ৰবল নহওক কিয় সাগৰ শুকুৱাব নোৱাৰে। এটা চৰাইয়ে অভিযোগ কৰিলে যে হে মোৰ ভগৱান, মই বৰ কষ্টেৰে বাস সাজিছিলোঁ, তুমি ধুমুহা পঠালা, মোৰ ঘৰখন ধ্বংস হৈ গ'ল। ওপৰৰ পৰা মাত এটা আহিল, তোমাক খাবলৈ সাপ এডাল আহিছিল তোমাৰ ঘৰলৈ, সেইবাবে ধুমুহা পঠিওৱা হৈছিল যাতে তুমি সাৰ পাই উৰিব পাৰা আৰু তোমাৰ জীৱন সুৰক্ষিত হৈ থাকে। ইমানবোৰ বিপদ আমাৰ জীৱনত আহে। আমাৰ ঈশ্বৰে আমাক কেনেকৈ বিপদৰ পৰা ৰক্ষা কৰে আমিও নাজানো। যদি আপুনি অনুভৱ কৰে যে ঈশ্বৰে আপোনাক বিপদৰ ওচৰলৈ লৈ আহিছে, তেন্তে বিশ্বাস ৰাখক, তেওঁ তোমাক কষ্টৰ সিপাৰে লৈ যাব। গতিকে আনক গালি পাৰিলে কোনো লাভ নাই। আটাইতকৈ সহজ সমাধান হ'ল নিজৰ মনটো ঈশ্বৰৰ ওপৰত সমৰ্পণ কৰা। ঈশ্বৰৰ লগত সংযোগ স্থাপন কৰাৰ লগে লগে সুখ, শান্তি, ধৈৰ্য, প্ৰেম, নতুন শক্তি, জীৱনৰ সঠিক পথ, সন্তুষ্টি নিশ্চিতভাৱে আৰম্ভ হয় জীৱনত। আৰু আমাৰ মনটো কেনেকৈ যন্ত্ৰণাৰ পৰা মুক্ত হয় সেই কথাও আমি উপলব্ধি নকৰোঁ। যদি ঈশ্বৰে আপোনাক আৰু বেছি সময় অপেক্ষা কৰিবলৈ বাধ্য কৰাইছে, তেন্তে সাজু থাকক, আপুনি বিচৰাতকৈ বহু বেছি দিবগৈ আছে। ইমান নাভাবিব যে জীৱন দিয়াজনেও নিশ্চয় এই বিষয়ে কিবা এটা ভাবিছে। গতিকে অন্ধ মনৰ কথা শুনি গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাই দিয়া বন্ধ কৰক। সদায় নিজৰ বুদ্ধিৰে কাম কৰক। মনৰ লগত নহয়, কাণৰ অন্ধ মনটোৱে আপোনাক সদায় গুৰুত্বপূৰ্ণ কাম কৰাত বাধা দিয়ে। যেতিয়া আপুনি বুদ্ধিৰ সহায়ত গুৰুত্বপূৰ্ণ কামবোৰ কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া লাহে লাহে আপোনাৰ মনটো আপোনাৰ বন্ধু হৈ পৰিব। কিন্তু বৰ্তমান আপোনাৰ মনটো আপোনাৰ শত্ৰু হৈ পৰিছে, যিয়ে আপোনাক দিনক দিনে ধ্বংস কৰি আছে। সমালোচনা কৰা ব্যক্তিয়ে এজন ভদ্ৰলোকক বদনাম কৰিব পাৰে যদিও নিজে ভদ্ৰলোক হ'ব নোৱাৰে। যদি আপুনি অকলশৰীয়া হৈ আছে, তেন্তে ইয়াক আশীৰ্বাদ বুলি গণ্য কৰক, কাৰণ ঈশ্বৰে আপোনাক নিজৰ উন্নতিৰ বাবে অলপ বেছি সময় দিছে। অকলে থাকি আনন্দ ল'বলৈ শিকক, কাৰণ আপোনাৰ লগত চিৰদিনৰ বাবে কোনেও নাথাকে। সময় এটা বৰ ভাল অভ্যাস, যিয়ে নহওক পাৰ হৈ যায়। এজন সফল ব্যক্তি সুখী হ'ব পাৰে বা নহ'ব পাৰে, কিন্তু এজন সুখী ব্যক্তি নিশ্চিতভাৱে সফল হয়। সুখী হ'লে ঈশ্বৰক পাহৰি নাযাব আৰু দুখ পালে ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। মানুহে ৰং সলনি কৰে, বাঢ়ি থকাজনে সময় সলনি কৰে। এজন ব্যক্তিৰ জীৱন কেৱল তেওঁৰ কৰ্মৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। জীৱনটো বৰ ধুনীয়া, কেতিয়াবা হাঁহি উঠে আৰু কেতিয়াবা কান্দিবলৈ বাধ্য কৰে। ভাল হ'বলৈ কাৰো নকল কৰাৰ প্ৰয়োজন নাই। ইমান ভাল হওক যে মানুহে আপোনাক নকল কৰিবলৈ আৰম্ভ কৰে। যিদিনা আপুনি নিজৰ হাঁহিৰ মাষ্টৰ হৈ পৰিব, সেইদিনা কোনেও কন্দাব নোৱাৰে। কোনোবাই যদি আপোনাৰ পৰা কিবা বিচাৰিছে, তেন্তে তেওঁলোকক দিয়ক, কাৰণ ভগৱানে আপোনাক ভিখাৰীসকলৰ মাজত নহয়, দানকাৰীৰ মাজত ৰাখিছে। মনত ৰাখিব, ভাল সময় চাবলৈ হ'লে বেয়া সময়ৰ সন্মুখীন হ'ব লাগিব। সকলোকে সেৱা কৰক, কিন্তু কাৰো পৰা একো আশা নকৰিব, কাৰণ সেৱাৰ প্ৰকৃত মূল্য কেৱল ঈশ্বৰেহে দিয়ে। সদায় আপুনি যিটো বস্তু পাব বিচাৰে তাৰ ওপৰত চকু ৰাখক। হেৰুৱাই
পেলোৱা বস্তুটোৰ ওপৰত নহয়। খাদ্য আৰু পানীতকৈ ডাঙৰ দান নাই আৰু পিতৃ মাতৃতকৈ ডাঙৰ দেৱতাও নাই। এইটোৱেই হৈছে জীৱনৰ আটাইতকৈ ডাঙৰ গুৰুমন্ত্ৰ। আপোনাৰ গোপন কথা কাকো নক'ব। প্ৰয়োজনতকৈ বেছি সন্মান আৰু সময় দিলে মানুহে আপোনাক পতিত মানুহ বুলি গণ্য কৰিবলৈ আৰম্ভ কৰে। যদি মানুহে আপোনাৰ পিঠিৰ পিছফালে আপোনাৰ কথা কৈছে তেন্তে আতংকিত নহ'ব, কাৰণ মানুহে কেৱল সেইসকলৰ কথা কয় যাৰ কথা ক'বলগীয়া কিবা এটা আছে। সফলতা পাবলৈ নিজেই কঠোৰ পৰিশ্ৰম কৰিবলৈ লাগিব। সৰু সৰু ভুলৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক, কাৰণ মানুহ পাহাৰৰ পৰা নহয়, সৰু সৰু শিলৰ পৰা উজটি খায়। আপোনাৰ ভুলবোৰ মানি নোলোৱালৈকে আপুনি কেতিয়াও এজন ভাল মানুহ হ'ব নোৱাৰিব। কিবা এটা ভাল কাম কৰাৰ কথা ভাবিলে আজি নিজেই কৰক। আপোনাৰ লগত থাকি ঠগবাজ কৰাজনতকৈ ডাঙৰ শত্ৰু কোনোৱেই হ'ব নোৱাৰে। মনত ৰাখিব যে উচিত কথা কোৱা মানুহজন তিক্ত কিন্তু বিশ্বাসঘাতক নহয়। আপোনাৰ বেয়া অতীত এৰি দিয়ক, কাৰণ ইয়াৰ প্ৰভাৱে ভৱিষ্যতক নষ্ট কৰিব। জীৱন যাপনৰ দুটা উপায়, এটা হ'ল নিজৰ ভাল লগাখিনি পোৱা আৰু আনটো হ'ল যি পাইছে তাক ভাল পাবলৈ শিকা। বস্তুবোৰ পোৱাৰ আগতেই মূল্য থাকে আৰু হেৰুৱাৰ পিছত মানুহৰ মূল্য থাকে। মাক দেউতাকৰ মৰমহে বিনামূলীয়াকৈ পায়। ইয়াৰ বাহিৰেও এই পৃথিৱীত প্ৰতিটো সম্পৰ্কৰ বাবে কিবা নহয় কিবা এটা দিব লাগে। আপোনাৰ উত্তৰ ইমান সন্মানেৰে দিয়ক যে আনজনেও লাজ অনুভৱ কৰে। যেতিয়ালৈকে আপুনি আপোনাৰ অসুবিধা আৰু সমস্যাৰ বাবে আনক দোষ দি থাকিব, তেতিয়ালৈকে আপুনি কেতিয়াও আপোনাৰ সমস্যা আৰু অসুবিধাৰ সমাধান কৰিব নোৱাৰিব। যিমান পাৰে শুনা আৰু যিমান পাৰে কম কথা কওক। সেইবাবে ভগৱানে আমাক দুখন কাণ আৰু এখন মুখ দিছে। বাৰে বাৰে ক্ষমা কৰিব, কিন্তু বিশ্বাস মাত্ৰ এবাৰ। জীৱনত কেতিয়াও কাকো ইমান গুৰুত্ব নিদিব যে তেওঁ আপোনাৰ মুখৰ পৰা হাঁহিটো আঁতৰাই পেলাব। সময় আৰু পৰিস্থিতিৰ লগে লগে কান্দিব নোৱাৰাসকলেহে সফলতা লাভ কৰে। নিজকে বেছি মানসিক চাপ নিদিব, কাৰণ পৰিস্থিতি যিমানেই বেয়া নহওক কিয় সলনি হ'ব। সময়ৰ লগে লগে বহু কথা সলনি হয়। আজি তুমি যি কৰিলা তোমাৰ লগতো একেই হ'ব। এয়াই ভাগ্যৰ নিয়ম। যদি কিবা এটা হ'ব বিচাৰে তেন্তে কাৰোবাৰ অভাৱ হৈ পৰিব। প্ৰয়োজন নহয়। যিকোনো ব্যক্তিয়ে এটা প্ৰয়োজন পূৰণ কৰিব পাৰে, কিন্তু কাৰোবাৰ অভাৱ কোনেও পূৰণ কৰিব নোৱাৰে। যদি আপুনি কাৰোবাক একো দিব নোৱাৰে তেন্তে কেৱল প্ৰাৰ্থনা কৰক, কাৰণ প্ৰাৰ্থনা সেই উপহাৰ যাৰ বাবে ধনীসকলেও হাত মেলি দিয়ে। আমাৰ কাৰণে আনৰ কষ্ট পোৱা যেন অনুভৱ কৰা ঠাইৰ পৰা আঁতৰি যোৱাই ভাল। জীৱনত এতিয়ালৈকে মই জানিব পাৰিছোঁ যে কিছুমান গভীৰ সম্পৰ্ক খেলনাৰ দৰে বিশ্বাস ভংগ কৰা দুৰ্বল মানুহৰ লগত হয়। বৰষুণ আৰু সূৰ্যৰ পোহৰ লগ পালে ৰামধেনু গঠন হয়। গতিকে সুন্দৰ জীৱনৰ বাবে সুখ দুখ দুয়োটাৰে প্ৰয়োজন। মানুহ এজন চিন্তিত আৰু মানসিক চাপ তেতিয়াহে যেতিয়া তেওঁ নিজৰ বাবে কম আৰু আনৰ বাবে বেছিকৈ জীয়াই থাকে। আমাক মাত্ৰ 4টা গুণ লাগে: সু আচৰণ, পৰিষ্কাৰ উদ্দেশ্য, উচ্চ হৃদয় আৰু সততা। যিদিনা আপুনি উপলব্ধি কৰিব যে এই পৃথিৱীত আপোনাৰ বাহিৰে আন কোনো নাই, সেইদিনাৰ পৰাই আৰম্ভ হ'ব আপোনাৰ বাস্তৱ জীৱন। অত্যাধিক আশা ত্যাগ কৰক, মনৰ শান্তি আকৌ ঘূৰি আহিব। যিজনে আনৰ অধিকাৰ আৰু সুখ কৰি লৈ যায় তেওঁৰ সুখৰ জীৱনটো অতি চুটি। সম্পৰ্ক বজাই ৰাখিবলৈ বহুত নম্ৰতাৰ প্ৰয়োজন। স্বাস্থ্যই হৈছে আটাইতকৈ ডাঙৰ উপহাৰ। সন্তুষ্টিয়ে হৈছে আটাইতকৈ ডাঙৰ ধন। বিশ্বাস
যোগ্যতাই হৈছে আটাইতকৈ ডাঙৰ সম্পৰ্ক। আজি যদি নহয় তেন্তে কাইলৈ সত্যৰ সৈতে জীৱন যাপন কৰক। প্ৰতিটো মুহূৰ্তত আপুনি শান্তি পাব। সদায় কিয় খাদ্যৰ উপবাস থাকিব লাগে? লোভ, কামনা, ঘৃণা, খং আৰু লেতেৰা চিন্তাৰ উপবাসো থাকিব লাগে। মনৰ দৃঢ়তা আৰু শৰীৰৰ শক্তিক যদি সম্পূৰ্ণৰূপে যিকোনো কামত নিয়োজিত কৰা হয় তেন্তে সফলতা নিশ্চিত। কাৰোবাক প্ৰতাৰণা কৰাটো এটা ঋণ যিটো আপুনি নিশ্চয় এদিন আন কাৰোবাৰ পৰা ঘূৰাই পাব। ই কলিৰ যুগ, গতিকে সদায় সাজু থাকক। বতৰ আৰু মানুহৰ পৰিৱৰ্তন হোৱাৰ কোনো নিশ্চয়তা নাই। ভগৱানে কয় যে তুমি মোৰ ফালে চালে ময়ো তোমাৰ ফালে চাম। যি অনুভৱেৰে তুমি মোক মনত পেলাবা ময়ো সেই অনুভৱেৰে তোমাৰ ওচৰলৈ আহিম। প্ৰতিশোধ লোৱাৰ কথা নাভাবিবা। এই মানুহবোৰে তোমাৰ বেয়া কাম কৰিছে, শেষত তেওঁলোকৰো বেয়া হ'ব। সময় এই সমগ্ৰ পৃথিৱীৰ আটাইতকৈ মূল্যৱান বস্তু। গতিকে অপচয় নকৰিব, নহ'লে শেষত অনুশোচনাৰ বাহিৰে একো নাপাব। জীৱনত নিজেই কাৰো লগত তুলনা নকৰিব। ঠিক যেনেকৈ চন্দ্ৰ আৰু সূৰ্যৰ তুলনা কৰিব নোৱাৰে, কাৰণ দুয়ো নিজৰ সময়ত জিলিকি উঠে। যদি আপুনি যিকোনো কাম কৰিবলৈ ভয় অনুভৱ কৰে তেন্তে মনত ৰাখিব যে ভয় এটা লক্ষণ যে আপোনাৰ কাম সঁচাকৈয়ে সাহসেৰে ভৰা। যিসকলৰ উচ্চ আৰু শীতল সপোন থাকে তেওঁলোকৰ পৰীক্ষাও প্ৰচণ্ড। পাহাৰৰ উচ্চতাই আপোনাক কেতিয়াও আগুৱাই যোৱাত বাধা নিদিয়ে, কিন্তু জোতাৰ শিলগুটিবোৰে আপোনাক আগুৱাই যোৱাত বাধা দিয়ে। সেই শিলগুটিটো পেলাই দিয়ক। আপোনাৰ সমস্যা কিমান ডাঙৰ সেইটো আপোনাৰ সাহসক নক'ব, আপোনাৰ সমস্যাটো কওক আপোনাৰ সাহস কিমান ডাঙৰ। শত্ৰুক জয় কৰাজন সফল নহয়, কিন্তু সফল হ'ল সেইজন যিয়ে নিজৰ ইচ্ছাকো জয় কৰে। যদি আপুনি কেৱল কোনোবাই কৰিব নোৱাৰে বুলি ভাবি সপোনৰ কাম বন্ধ কৰি দিছে তেন্তে সেয়া আপোনাৰ সপোন নহয়, মাথো আপোনাৰ এটা সৰু কামনা। যিসকলে আপোনাৰ ওচৰৰ পৰা চিনি নাপায় তেওঁলোকৰ কথাবোৰ হৃদয়ত নল'ব। আগবাঢ়ি যোৱা আৰু কিবা এটা কৰা। যদি উৰিব নোৱাৰা তেন্তে দৌৰা, যদি দৌৰিব নোৱাৰে তেন্তে খোজ কাঢ়িব। গতিকে বন্ধুসকল, আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা বহুত শিকিব পাৰিছে। বন্ধুসকল, এনেকুৱা কৃষ্ণৰ জ্ঞান জানিবৰ বাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰি দিব। ধন্যবাদ।